যেনে তেনে বাছখন উঠিলোঁ দেই। ৰাম ৰাম ভাগৰ লাগি গ'লগৈ বেগ খোপা দাঙি দাঙি। হেৰি অকণ সিফালে যাওকচোন। মোক কৈছে নেকি? মই যাব নোৱাৰো ইফালে সিফালে, মোক নক'ব। মোক বহিবলৈ ছিটটো দিয়ক আকৌ। আপুনি দুটা ছিটত বহি আছে নহয়, গম পাইছে নাই? অকণ সিফালে যাওক। হেৰি এনেকৈ মুখে মুখে কথা নক'ব। মই ডক্টৰ, বুজিছে নাই? ডক্টৰ। একেবাৰে ইনজেকশ্যন দি দিম, আপোনাৰ অৱস্থা বেয়া হৈ যাব। কি বুলি ভাবিছে মোক? এজন ডক্টৰক আপুনি মুখে মুখে কথা কৈছে? হা? মই ডক্টৰ হয়, ডক্টৰ। হেৰি ছাৰ, আপুনি ডক্টৰ হয় মই গম পাইছোঁ, কিন্তু মোক ছিটটো এৰি দিয়ক আকৌ বহিবলৈ। মইনো কেনেকৈ থিয় হৈ যাম এতিয়া? আৰে পিছফালে অট্টখন চিট আছে, আপুনি দেখা নাই নেকি? মোৰ ওচৰতে আহি বহিবলৈ আহিছে। মই ডক্টৰ হয়, ডক্টৰ। আপুনি ইফালে যাবনে নাযায় সেইটো কওক। যাওঁ যাওঁ, মই ডক্টৰ হয়, ডক্টৰ। উঠিবলৈ জেগা অকণ নাই বাটতে বেগ খোপা থৈছে। পৰিলোঁ। হেৰি ককা, উঠক। দুখ পালে নেকি? ঐ এইকেইটা কাৰ বেগ? হা? এই বুঢ়া মানুহজন গৈছে, দেখা নাই? বেগকেইটা আঁতৰাই দিবলৈ দেখা নাই? ক'ৰ মাজবাটত বেগ থৈছ? কোনটো কাৰ বেগ এইটো? হা? সঁচা কথা ক, কাৰ বেগ? ভাইটি, এইকেইটা মোৰে বেগ, মোৰে ভুল। এতিয়া ভুল বুলি ক'বলৈ আহিছে যে? অথনিৰ পৰা এই ককাজনে কৈ আছিলে কাৰ বেগ, আপুনি আঁতৰাই দিব নোৱাৰিলে, এতিয়া পৰিলে নহয়। হা? কি মানুহ আপুনি? ককা বেয়া চেয়া নাপাব আৰু দেই, মোৰ কাৰণে আপুনি পৰিলে। বেগটো আঁতৰাই পিনে মই বাহিৰত দলিয়াই দিম এতিয়া। হা? কেনেকুৱা মানুহ? এতিয়ালৈকে বেগটো আঁতৰা নাই, একেবাৰে বাহিৰত দলিয়াই দিম আকৌ। অঁতাইছোঁ ভাইটি, অঁতাইছোঁ। খং নকৰিবাচোন, ৰ'বা আঁতৰাইছোঁ। এইবোৰ ভুল আগলৈ নকৰিব, গম পাইছে নাই? একেবাৰে গাড়ীৰ পৰা ধৰি লৈ দলিয়াই দিম। মই এলেপেচা মানুহ নহয়, জিম কৰোঁ। আপোনাৰ নিচিনা মানুহক মই সদায় দাঙি থাকোঁ। হেৰি আপুনি কোনফালে যায়? তেজপুৰলৈ যাওঁ বুলি ভাবিছোঁ। ছোৱালীজনী তাতে বিয়া দিছোঁ, ছোৱালীজনী ঘৰলৈ যাওঁ, তাইকো লৈ আহোঁগৈ। আপুনি কোনফালে যায়? আপোনাক কেলৈ লাগে মই ক'লৈ যাম? হা? ডক্টৰ হয়, ডক্টৰ। যি টি কথা নুসুধিবা আকৌ, কৈ দিছোঁ। মোলৈ অকণমান ভয় কৰি থাকিব, গম পাইছে নাই? মই এদিন এটা মানুহক এনেকুৱা ইনজেকশ্যন দিছোঁ, সেই মানুহটো দ্বিতীয়বাৰ নুঠিছে, গম পাইছে নহয়? আপোনাকো সেনেকুৱা ইনজেকশ্যন দি দিম। হেৰি, আপুনি যে ইনজেকশ্যন বুলি ক'লে, সেইটো ইনজেকশ্যনহে হ'বলা? আৰে মোক শুধৰাবলৈ আহিছে আপুনি? মই ডক্টৰ হয়, ডক্টৰ। মোক শুধৰাবলৈ নাহিব। চাওঁ, আঁতৰি দিয়ক, মোৰ নামিবলৈ হ'ল। হেৰি, মই ডক্টৰ হয়, ডক্টৰ। নামি গ'ল দেই। এজনে আকৌ ভৰি হাত তুলি বহি ল'লে যে, কিবা বেমাৰ চেমাৰ আছে চাগে। মানুহটোচোন দেখাত বেমাৰ চেমাৰ থকা যেন লগা নাই। মোক যিটোহে ধমকি দিলে, একে ভুকুৱে যেন উৰাই দিব। হেৰি, অকণমান চাই দিয়কচোন। বহক। হেল্ল', গাড়ীত উঠিছোঁহে, ৰ'বা। ফোন কৰিলোহেঁতেনে মই। সঁচাকৈ কৰিলোহেঁতেন মই ফোন। উঠিছোঁহে, বাছত উঠোঁতেনো কেনেকৈ কৰোঁ বাৰু? উঠি বহিছোঁ। আংকুল এজন বহিছে। আৰে এতিয়া সেইটো প্ৰমাণ কেনেকৈ দিম বাৰু? ডাঙৰ মানুহ, বেয়া লাগে নহয় এনেকৈ কিনাৰত কথা পাতি থাকিবলৈ। আৰে সঁচাকৈ মা কচম খাই কৈছোঁ, তোমাৰ শপত, আমাৰ হ'বলগীয়া ল'ৰা ছোৱালী দুটা শপত, মোৰ কিনাৰত মতা মানুহ এজন বহিছে। ধেৎ তেৰিকি, কেলৈ বুজি নোপোৱা বাৰু? কেলে এনেকুৱা কোৱা বাৰু? তুমি কেলে বুজি নোপোৱা বাৰু সদায়? মই যে সঁচাকৈ বাটতে নামি দিম নিচিনা লাগে আৰু দেই, তোমাৰ পৰা শান্তি নাইকিয়া হৈছে আৰু মোৰ। ভাইটি, কিবা অসুবিধা হৈছে নেকি? নাই খুৰা, একো নাই। এনেই ফোন এটা কৰি আছোঁ। হেৎ তেৰিকি, একো নাই বুলি তোমাৰ কথা নাই কোৱা নহয়, তোমাৰ লগত আছে। কিনো বুজি নোপোৱা? কথাটোহে একো নাই বুলি কৈছোঁ, তুমি যে আকৌ সেইটো কথাটো লাগিলা। একদম মানে শান্তি নাই আৰু। সঁচাকৈ মতা মানুহ, সঁচাকৈ মতা মানুহ, শপত খাই কৈছোঁ মই। সেই ভগৱান, আকৌ তোমাক কেনেকৈ কথা পতাই দিওঁ বাৰু? নোৱাৰো দেই কথা পতাবলৈ। হ'ব দিয়া। হা? দিছোঁ ৰ'বা। খুৰা, মোৰ এই ভণ্টি এজনী আপোনাৰ লগত কথা পাতে বোলে। চিন্তা কৰিছে মানে, এই বাছত অকলে নাহোঁ যে, বোলে লগত ডাঙৰ মানুহ বহিছে নাই, চিন্তা কৰিছে। মাতষাৰ দি দিয়কচোন। ভণ্টি, মই দিনক খুৰা বুলিয়ে মাতিব পাৰিবা বাৰু। চিন্তা কৰিব নালাগে, মোৰ লগতে আহিছে। হ'ব দিয়া। হেল্ল', এতিয়া শান্তিনে? হ'ব দিয়া। ভাইটি,
এই মোৰ ছোৱালী ঘৰ পামেই এতিয়া মই নামিম আৰু দেই তুমি ভালকৈ যাবা নহ'লে আকৌ ভণ্টিয়ে চিন্তা কৰি থাকিব নহয় তোমাৰ হ'ব দিয়া মই নামো অঁ আংকুল নামক নামক হাই ফ্ৰেণ্ড মই ছোৱালী ঘৰ পালোহিয়ে নামিম এতিয়া এই আপোনালোকে ভালে আছেনে অঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন কমেণ্ট কৰি দিব দেই মই নামিমেই এতিয়া ছোৱালী ঘৰ পাই আপোনালোকক আকৌ ভিডিঅ' দিম বাৰু অঁ এতিয়া যাওঁ বাই বাই